হেল্ল' বাডিজ গুড মৰ্ণিং। ইয়াতে এটা বস্তু দেখিলোঁ ৰাস্তাত হঠাৎ আহি থাকোঁতে। এইবোৰ চাগে এইবোৰ ঘৰৰ বস্তু হা, এইবোৰ ইয়াত পেলাই দিছে। এইবোৰ ইয়াত পেলাই দিয়া বস্তু, এনেকৈ পেলাই থোৱা বস্তু। ইয়াত কোনো কাৰো ঘৰৰ ডাষ্টবিন নহয় এইটো। যদি মানুহবিলাকে এনেকুৱা কৰে, চলাই কাঠি এটা মাৰি জ্বলাই দিলে জ্বলি যায়, শেষ হৈ যায় বস্তুবিলাক। তো আনি ক'ৰবাৰ পৰা বুটলি আনি ইয়াত এনেকৈ পেলাই থৈছে, কোনোবাই পেলাই থৈছে ইয়াত বস্তুবিলাক। তো এনেকৈ চাফ চিকুণ হয় জানো? মই কামলৈ আহি থাকোঁতে পটককৈ দেখিলোঁ বোলো ভিডিঅ' এটা বনাই দিওঁ নেকি, যে এইটো আপলোড কৰি দিওঁ, গম পাব, দেখিব ওচৰ চুবুৰীয়া মানুহবোৰে গম পাব। তেতিয়া অলপ ধৰি লওক গাত লাজটো পাব নাপাব নাজানো আৰু, হ'লেও দেখিব নহয়, গম পাব। নেক্সট টাইম ধৰি লওক বোলে কোনোবাই যদি এনেকৈ পেলায়, তেতিয়া ভাবিব আৰু যে বস্তুবোৰ এনেকৈ পেলাই দিয়াৰ কাৰণে যে ভিডিঅ' এটা বনাই দিছে। তেতিয়াতো তেহেঁতি বুজি পাব কিবা এটা। ভিডিঅ'টো সেইটো কাৰণে কৈছোঁ যে চাওক ভিডিঅ'টো আৰু সকলো বুজি পাওক মানে কথাবোৰ, যে এনেকৈ পেলাই দিব নালাগে ৰাস্তা পদূলিয়ে বস্তুবিলাক, ঠিক আছে। সেইটো কাৰণে ভিডিঅ'টো বনাইছোঁ, সেইটো কাৰণে আপলোড কৰিম, মানে সেইটো আপলোড কৰিবলৈকে বনাইছোঁ ভিডিঅ'টো।